আজি চিপাঝাৰত যি অমানৱীয় আৰু বৰ্বৰ কাণ্ড ঘটালে দৰং পুলিচ প্ৰশাসনে চৰকাৰৰ নিৰ্দেশ মৰ্মে এই বৰ্বৰ কাণ্ডক গৰিহণা দিছোঁ আৰু চৰকাৰৰ এই হত্যাকাণ্ড কৰিছে বুলি ক'ব লাগিব কিয়নো যোৱা ৰাতি মাত্ৰ 12টাত নোটিছ দি ৰাতিপুৱা বুলডোজাৰ চলোৱাৰ কাৰণে যিটো চৰকাৰ প্ৰস্তুতি লৈছে অমানৱীয় অসাংবিধানিক ইয়াৰ আগত আমি মাননীয় মুখ্যমন্ত্ৰীক লগ ধৰি তেখেতক আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা কৰক তাৰ পিছত লাগিলে কি প্ৰকল্প কৰিব লাগে কৰক আৰু তেখেতে কথা দিছিল যে মানুহখিনিক মাটি দি আবণ্টন দিব সংস্থাপিত কৰিব তাৰ পিছত তাতে প্ৰকল্পৰ কাম কৰিব তো দুৰ্ভাগ্যবশতঃ তেখেতে কথামতে কাম নকৰিলে আৰু যোৱা ইয়াৰ আগতো 3 দিন আগত তেখেতসকলে বুলডোজাৰ চলাই মানুহৰ মানুহৰ ঘৰ ভাঙি দিলে আৰু যোৱা ৰাতি 12টাত নোটিছ দি ৰাতিপুৱা আকৌ বুলডোজাৰ চলোৱাৰ যিটো চৰকাৰৰ প্ৰস্তুতি এইটো অমানৱীয় অসাংবিধানিক আৰু বৰ্বৰ এটা নিৰ্বাচিত চৰকাৰ প্ৰতিশ্ৰুতি দিছিল তেখেতসকলে সকলো মানুহৰ লগত সকলো জাতি জনগোষ্ঠীৰ লগত তেখেতসকলে ন্যায় কৰিব আৰু চৰকাৰ এটা নিৰ্বাচিত চৰকাৰৰ দায়িত্ব হ'ল জনতাৰ অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা কৰা এইখিনি চৰকাৰৰ দায়িত্ব আৰু ৰেছপন্সিবিলিটি দুৰ্ভাগ্য এই লেণ্ডলেছ আৰু ভূমিহীন মানুহ যিসকল চৰকাৰী ভূমিত আছিল এইসকলৰ ওপৰত বুলডোজাৰ চলাই দিয়া কিন্তু আমি লক্ষ্য কৰিছোঁ মিজোৰামৰ ওচৰত কিন্তু চৰকাৰে নিলজ্জভাৱে আত্মসমৰ্পণ কৰিছিল আমাৰ কিলোমিটাৰ জাগা মিজোৰামে দখল কৰিছে অসম পুলিচক মিজোৰাম পুলিচে গুলীয়াই হত্যা কৰিছে তেতিয়া চৰকাৰে পুলিচক গুলীয়াৰ কোনো ধৰণৰ অনুমতি দিয়া নাছিল অসম পুলিচৰ গুলি তেতিয়া ফুটা নাছিল এতিয়া নিজৰ দেশত আমাৰ দেশৰ মানুহ ভাৰতীয় মানুহ অসমীয়া ভূমিহীন লেণ্ডলেছ সেইসকল মানুহৰ ওপৰত যিটো বৰ্বৰ আক্ৰমণ কৰি হত্যা কৰিলে এতিয়াও কেইজন মৰিছে সঠিক খবৰ নাই কোনোবা এজন কৈ আছে কোনোবা দুজন কোনোবা তিনিজন কৈ আছে বহু সংখ্যক মানুহ তাতে ইনজাৰ্ড হৈছে এই নিৰ্মম হত্যাকাণ্ডক গৰিহণা দিছোঁ চৰকাৰে এনেকুৱা নিৰ্মম হত্যাকাণ্ডৰ পৰা তেখেতসকলে এনেকুৱা হিটলাৰী কাম কৰিলে কেতিয়াও মই ভাবোঁ তেখেতসকলক জনগণে মাফ নকৰে নাগপুৰক সন্তুষ্ট কৰাৰ কাৰণে এই বৰ্বৰ কাণ্ড তেখেতসকলে কৰিব নালাগে মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ অনুৰোধ কৰিছোঁ আপুনি জনগণৰ সেৱা কৰক ওপৰৱালাক সন্তুষ্ট কৰক নাগপুৰক সন্তুষ্ট কৰিব নালাগে আৰু এই ভূমিহীন মানুহক সংস্থাপিত কৰি তাৰপিছত যদি আপোনাৰ প্ৰয়োজন হয় আপুনি ভূমি লওক ইয়াতে কোনো বিশ্ববিদ্যালয় আপুনি নবনায় আপুনি কোনো ইউনিভাৰ্চিটি এই অঞ্চলত নবনায় আপুনি ৰেল ষ্টেচন বাৰু এয়াৰপৰ্ট এই অঞ্চলত নবনায় কোনো ষ্টেট হাইৱে এক্সপ্ৰেছ হাইৱে আপুনি তাতে নিৰ্মাণ নকৰে কিন্তু আপুনি এই মানুহ 30-40 বছৰৰ পৰা বসবাস কৰি আছে অংগনবাদী চেণ্টাৰ আছে ইলেক্ট্ৰিফিকেশ্যন আছে এই স্কুল ভাঙি দিছে আপুনি অংগনবাদী চেণ্টাৰ ভাঙি ঘৰ বাৰী ভাঙি সৰু ল'ৰা ছোৱালী আজি ৰাস্তাত আছে বৃদ্ধ মানুহ তেখেতসকলে ৰাস্তাত আছে এই নিৰ্মম কাণ্ডক গৰিহণা দিছোঁ অতি সোনকালে নিৰ্মমতা বন্ধ কৰি এখেতসকলৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে মানুহখিনি আচলতে কোনো বিদেশী বা বাংলাদেশী মানুহ আছে মই জনাত এজনো বাংলাদেশী নাই বাংলাদেশীৰ পক্ষত আমিও নাই 71ৰ পিছত যদি কোনো মানুহ আছে আইনগতভাৱে ব্যৱস্থা লওক কিন্তু 71ৰ আগৰ যদি এই মানুহসকল হয় নিশ্চিতভাৱে হয় এইসকল মানুহৰ হাতত ইয়াৰ আগতো 2 মাহমান আগত আমি গৈছোঁ আমি নিজে গৰুখুটি অঞ্চলত গৈ মানুহৰ লগত বহি কথা পাতিছোঁ প্ৰত্যেকজন মানুহৰ হাতত NRC আছে এখেতসকলৰ বাপদাদাৰ 51ৰ NRCত নাম আছে এইসকলৰ এই NRCত নাম আহিছে ভোটাৰ লিষ্টত এইসকলৰ নাম আছে বৈধ ভাৰতীয় এইসকল অসমীয়া বৈধ ভাৰতীয়ৰ ওপৰত বুলডোজাৰ চলাই এনেকুৱা নিৰ্মম হত্যালীলা চলোৱা কোনোপধ্যে গ্ৰহণযোগ্য নহয় অসাংবিধানিক বৰ্বৰ যদি কোনো বিদেশী আছে বিদেশীক তেখেতসকলে বাহিৰ কৰক আমাৰ কোনো আপত্তি নাথাকে কিন্তু ভাৰতীয়ৰ ওপৰত এনেকুৱা অত্যাচাৰ কোনোপধ্যেই সহ্য কৰা নহ'ব আমি যিখিনি দেখিছোঁ মিডিয়াৰ যোগেদি প্ৰশাসনৰ ওপৰত এইসকল আক্ৰমণ কৰা নাই প্ৰশাসনে লাঠিৰে কোবাই মাৰি আছে লগত চিভিলিয়ানো দেখিছোঁ কোন হয় নাজানো এটা ঘটনাত লাইভ দেখাই আছে আপোনাৰ প্ৰশাসনৰ পুলিচৰ মানুহ সাধাৰণ মানুহ নিহাত হাতত একো নাই এজন মানুহ সেইজনক পিটি হত্যা কৰি আছে সেইজনক আৰু কোনোবা এজন কেমেৰাদাৰী বা পিঠিত বেগ আছে থকা এজন মানুহ জঁপিয়াই লুঠিয়াই মানুহজনক হত্যা কৰি আছে গতিকে যিসকল পুলিচ এই মানুহজনক নিৰ্মমভাৱে হত্যা কৰিলে এজন চিভিলিয়ান তাতে দেখিছোঁ আইডেণ্টিফাই কৰি অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে এইসকলক সৰ্বসাধাৰণ ৰাইজ পুলিচৰ ওপৰত আগত লাঠি চলোৱা নাই পুলিচে যেতিয়া গুলি চলোৱা আৰম্ভ কৰিছে মানুহে নিজক বচাবলৈতো তেখেতসকলে নিজৰ পন্থা ল'ব আমি অশান্তি নিবিচাৰোঁ
আমি এনেকুৱা ধৰণৰ কাণ্ডক কেতিয়াও আমি প্ৰশ্ৰয় নিদিওঁ। আমি নিবিচাৰোঁ যে এনেকুৱা সংঘৰ্ষ হওক, আমাৰ পুলিচ ইনজৰ্ড হওক, জনসাধাৰণ মৰক, এই কথাটো আমি নিবিচাৰোঁ। চৰকাৰে যদি এই বুলডোজাৰ চলোৱা বন্ধ কৰে, মই ভাবোঁ চব ঘটনা বন্ধ হৈ যাব, তাতে শান্তি প্ৰতিষ্ঠা হ'ব। শান্তি প্ৰতিষ্ঠা কৰা চৰকাৰৰ দায়িত্ব। भारत के सभी किसानों के हित में वर्षों से इफ्को फसल की पैदावार बढ़ाने हेतु फर्टिलाइजर्स देती रही है। अब फसल सुरक्षा के लिए इफ्को जापान की प्रसिद्ध कंपनी मित्सुबिशी कॉरपोरेशन से मिलकर इफ्को एमसी के नाम से किसानों को सही गुणवत्ता एवं सही दाम में कीटनाशक देने के उद्देश्य से आपके बीच आई है। इफ्को एमसी का इगाव एक नई श्रेणी का कीटनाशक जो प्राकृतिक रूप से पाए जाने वाले एवरमेक्टिन से बनाया जाता है। जब ये खाने के रूप में सुंडियों के पेट में जाता है तो तुरंत असर दिखाता है और सुंडियां पत्ते खाना बंद कर देती हैं। धीरे धीरे उनकी मांसपेशियां सिकुड़ने लगती हैं और सुंडियों को लकवा मार जाता है। इस तरह ये सुंडियां काली पड़कर 2-4 दिन में मर जाती हैं। इगाव हर प्रकार की सुंडियों का सभी अवस्थाओं में नियंत्रण करता है। इफ्को एमसी का पूरे देश में सही दवा सही दाम का सिद्धांत, जिसके अंतर्गत हर उत्पाद बेहतर गुणवत्ता में एक निश्चित दाम में उपलब्ध होता है, जो आपको कहीं नहीं मिलेगा।